হেল্ল' এভৰিৱান, আনচাৰী ছাৰ এডিপি চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ লৈছোঁ যে ডিৰ ফালৰ পৰা এল পি আৰু ইউ পিৰ কাৰণে এডভাৰটাইজ আহি গৈছে। যিসকল কেণ্ডিডেটে আছাম টেট পাছ কৰিছে নাইবা চেণ্ট্ৰেল টেট পাছ কৰিছে সেইসকল কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব। এল পিৰ কাৰণে মুঠতে পোষ্ট আছে ৩,৮৮৭টা পোষ্ট আৰু আপাৰ প্ৰাইমেৰীৰ কাৰণে আছে ১,৪০০কৈ অধিক পোষ্ট আছে। মুঠতে যিকেইটা পোষ্ট আছে সেই পোষ্ট কেইটাৰ কেটেগৰী ৱাইজ আৰু ডিষ্ট্ৰিক্ট ৱাইজ সেইখিনি এতিয়ালৈকে খণ্ডন কৰি দেখুওৱা হোৱা নাই। মুঠতে ৩,৮৮৭টা পোষ্ট আছে এল পিৰ কাৰণে আৰু এল পিৰ কাৰণে যোগ্যতা লাগিব হায়াৰ ছেকেণ্ডেৰী 50% মাৰ্ক নাইবা ডিগ্ৰী পাছ থাকিব লাগিব। লগতে যিসকল কেণ্ডিডেটে আছাম টেট পাছ কৰিছে বি এড নাইবা ডি এল এড আছে সেইসকল কেণ্ডিডেটেহে এপ্লাই কৰিব পাৰিব। চলিত মাহৰ অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ 17 তাৰিখৰ পৰা এপ্লাই কৰিব পাৰিব। 17 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰি মাৰ্চ মাহৰ 1 তাৰিখলৈকে হ'ব। এছিষ্টেণ্ট টিচাৰ ফৰ লোৱাৰ প্ৰাইমেৰী স্কুল কোৱালিফিকেশ্যন লাগিব ছিনিয়ৰ ছেকেণ্ডেৰী উইথ এটলিষ্ট 50% মাৰ্কছ এণ্ড 2 years ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন নাইবা 2 years এলিমেণ্টাৰী এডুকেশ্যনটো লাগিবই। লগতে ছেকেণ্ডেৰী হায়াৰ ছেকেণ্ডেৰী পাছ থাকিব লাগিব 50% মাৰ্ক। যদি বি এড থাকে 4 বছৰৰ বি এড হ'লেও হ'ব নাইবা 2 years বি এড থাকিলেও হ'ব। আৰু লোৱাৰ প্ৰাইমেৰীৰ যিখিনি কেটেগৰী গ'ল যিখিনি কোৱালিফিকেশ্যন, এতিয়া আপাৰ প্ৰাইমেৰীৰ কাৰণে কোৱালিফিকেশ্যন লাগিব ডিগ্ৰী পাছ থাকিব লাগিব। ইয়াৰ মুঠ পোষ্ট আছে 1,433 অৰ্থাৎ 1,433টা পোষ্ট আছে। ইয়াতো আছাম টেট পাছ কৰা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব আৰু যিসকলে চি টেট পাছ কৰিছে সেইসকল কেণ্ডিডেটো এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে কোৱালিফিকেশ্যনৰ প্ৰয়োজন হ'ব ডিগ্ৰী পাছ থাকিব লাগিব, বি এ নাইবা বি এছ চি পাছ থাকিব লাগিব। লগতে 50% জেনেৰেলৰ বাবে 60% মাৰ্ক অৰ্থাৎ আছাম টেট পাছ থাকিব লাগিব। টেটত 60% মাৰ্ক অৰ্থাৎ 90ৰ ওপৰত মাৰ্ক থাকিব লাগিব আৰু কেটেগৰী ৱাইজ কম হ'ব পাৰে। 55% মাৰ্ক থাকিব লাগে টেটত অৰ্থাৎ টেট পাছ থাকিব লাগিব যিসকলে SC ST OBC আছে সেইসকলৰ কাৰণে।